নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, বহুদিন পিছত এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আচলতে মই ব্যস্ততাৰ কাৰণে মোৰ খেতিৰ ভিডিঅ' আপলোড দিব পৰা নাই। বহুত খেতি আছে মোৰ আৰু পৰ্যায়ক্ৰমে এতিয়া মই দিয়াৰ চেষ্টা কৰিম। গতিকে মোৰ বেঙেনা খেতি আছে, ব্ৰকলি খেতি আছে, ফুলকবি খেতি আছে, জলকীয়াৰ খেতি আছে আৰু মই অলপ দেৰিকৈ পানীলাওৰ খেতি কৰিছোঁ আৰু ফল লাগিবলৈ আৰম্ভ কৰিছে। গতিকে সেইবিলাক মই কম দিনৰ ভিতৰত আপোনালোকৰ মাজত এই ভিডিঅ' লৈ আহিম আৰু মোৰ চেনেলত আপলোড কৰিম। কৃষক বন্ধুসকল, আজি এটা নতুন খেতিৰ বিষয়ে মই আপোনালোকক দুই এষাৰ কথা কোৱাৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় কৰিব। কৃষক বন্ধুসকল, আপোনালোকে দেখিছে এইটো আপোনালোকে চবে গমেই পায়, এইটো মাছৰুম বা কাঠফুলা বুলি আমি সকলোৱে কওঁ আৰু কম বেছি পৰিমাণে অসমত বহুত খেতিয়কে এই কাঠফুলাৰ খেতি কৰি আহিছে আৰু মই পৰীক্ষামূলকভাৱে যে মই কৰিব পাৰোঁ নে নাই তাৰে এটা পৰীক্ষামূলকভাৱে মই কেইটামান চিলিণ্ডাৰ কৰিছোঁ যাতে মই ঘৰত খাব পাৰোঁ। গতিকে বেছি নাই, 7টামান আছে, এইবিলাক মই দেখুৱাইছোঁ আৰু এইবিলাক চিলিণ্ডাৰ মই দেৰিকৈ বনাইছোঁ, সেইকাৰণে এইবিলাকত হোৱা নাই। আৰু এই দুটা চিলিণ্ডাৰ মই আগতে বনাইছোঁ, তাৰে এটা হৈ গৈছে আৰু এটা হ'বলৈ আৰম্ভ হৈছে। কৃষক বন্ধুসকল, যদি আপোনালোকে কাঠফুলা খেতি কৰিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব আৰু এই কাঠফুলাৰ খেতি আচলতে কেনেকৈ কৰা হয় বা মাছৰুমৰ খেতি কেনেকৈ কৰা হয় সমগ্ৰ তথ্য মই মোৰ চেনেলত আপলোড কৰিম ভিডিঅ' আকাৰে। গতিকে আপোনালোকে কমেণ্ট কৰিব। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল এই কাঠফুলা খেতি ভাল এটা লাভজনক খেতি যদি আপোনালোকে কৰিব বিচাৰে আৰু ইয়াত খৰচো তেনেকুৱা নাই, কিন্তু আপোনালোকে বহুত সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে কোনো ভেঁকুৰ বা ফাংগাছে নালাগে। কিন্তু যদি তেনেকুৱা ভেঁকুৰজনিত ৰোগ হয় বা ভেঁকুৰ যদি এবাৰ লাগি যায় তেতিয়া কিন্তু আপোনালোকে লছৰ সন্মুখীন হ'ব লাগিব। আৰু সেইখিনি কি পদ্ধতি আছে, কি পদ্ধতিৰে আপোনালোকে এই কাঠফুলা খেতি বা মাছৰুমৰ খেতি কৰিব পাৰিব, গতিকে পৰৱৰ্তী ভিডিঅ'ত মই উল্লেখ কৰিম। কৃষক বন্ধুসকল, এই মাছৰুমৰ খেতি কৰোঁতে বিশেষ একো নালাগে। আপোনালোকৰ এই মাছৰুমৰ যোনটো বীজ পায়, স্পাম পায়, এই বীজবিলাক লাগিব আৰু এইবিলাকৰ দামো বেছি নহয়। আৰু আপোনালোকৰ লাগিব ধান খেৰ, পুৰণা ধান খেৰ যদি আপোনালোকৰ থাকে বা আপোনালোকে যদি ব্যৱসায়িক ভিত্তিত কৰিব বিচাৰে আপোনালোকে বেলেগৰ পৰা ধান খেৰ কিনি আনিও আপোনালোকে কম খৰচত এই কাঠফুলাৰ খেতি কৰিব পাৰিব। ইয়াৰ কাৰণে অকল আপোনালোকৰ বীজখিনি লাগিব, তাৰপিছত ধান খেৰ লাগিব আৰু কিছুমান প্ৰচেছ আছে। আপোনালোকে সেই ধান খেৰখিনি কেনেকৈ শোধন কৰি ল'ব যাতে ফাংগাছ বা ভেঁকুৰে নাপায়, গতিকে সেইখিনি পদ্ধতি যদি অৱলম্বন কৰে আপোনালোকে নিশ্চয় লাভৱান হ'ব পাৰিব। কৃষক বন্ধুসকল, যদি আপোনালোকে কাঠফুলা খেতি কৰিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব। আৰু বৰ্তমান আমাৰ ফালে কাঠফুলাৰ প্ৰতি কেজিৰ মূল্য হৈছে 200 টকা কিলো। গতিকে আপোনালোকৰ ফালে কিমান কিলো বৰ্তমান আপোনালোকে কমেণ্টত নিশ্চয় জনাব। কৃষক বন্ধুসকল, সৰুকৈ ভিডিঅ'টো আগবঢ়ালোঁ, ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব। ধন্যবাদ।